টকা 400 টকা নে 600 টকা কেতিয়াবা বাৰু প্ৰতি টকাৰ চাহপাত কিনি পাইছেনে শুনি নিশ্চয় আচৰিত হৈছে হয় 1 কেজি চাহপাতৰ দাম 70,524 ঘণ্টাৰ পূৰ্বে অসমৰ 1 কেজি চাহপাতৰ দাম আছিল 50,000 টকা কিন্তু 24 ঘণ্টাৰ ভিতৰতে 1 কেজি চাহপাতৰ দাম বৃদ্ধি হ'ল 20,501 টকাকৈ অৰ্থাৎ 70,501 টকালৈ আৰু 70,501 টকাত প্ৰতি কেজি চাহপাত বিক্ৰী কৰি অভিলেখ সৃষ্টি কৰিলে ডিব্ৰুগড়ৰ মাইজান চাহ বাগিচাই অৱশ্যে এয়া বজাৰ দৰ নহয় গুৱাহাটীৰ নিলাম কেন্দ্ৰত ডিব্ৰুগড়ৰ মাইজান চাহ বাগিচাৰ চাহে প্ৰতি কিলোগ্ৰামত 70,501 টকাৰ নিলাম দৰ স্পৰ্শ কৰি সৃষ্টি কৰিলে নতুন অভিলেখ ডিব্ৰুগড়ৰ BR সেঠী মালিকাধীন অসম চাহ কোম্পানীৰ অধীনৰ মাইজান চাহ বাগিচাই পুনৰ বিশ্বৰ দৰবাৰত জিলিকালে অসমৰ চাহৰ সুনাম